এতিয়া মই বনাব গৈ আছোঁ বৰা চাউলৰ দি ঘিলা পিঠা আৰু এইফালে আমাৰ তেল গৰম হৈ গৈছে আৰু এইটো দেখিছেনে এনেকৈ দি এইটো চাওক তেল গৰম হৈছে পুৰা এখন মোবাইল ধৰোঁতা মানুহ নাই গতিকে এখনতে দিয়ে কৰিব লাগিব এইফালে এইটো কিহৰ পিঠা বাৰু গম পায়নে জনাবচোন কি মিক্স কৰি পেলাই বনাইছোঁ জনাব এয়া আমাৰ পিঠা ৰেডি হৈ গ'ল পুরো গৰম হৈ আছে কাৰণ এতিয়া নমাইছোহে আৰু এতিয়া বহাম আমি চাহ আৰু ঘৰত বেছি মানুহ নাই যেহেতু গতিকে আমি তিনজনীয়ে দেখিছে আপোনালোকে আমি তিনজনীয়ে গতিকে এতিয়া বনাম চাহ আৰু এয়া ৰেডি হৈ গ'ল আমাৰ চাহ আৰু এয়া পিঠা তো বলক আমি এতিয়া যাম গৈ সকলো একেলগে খাম দেখাই আছো বলক মোৰ ছোৱালী তেনেকুৱা নহয় মই হে জানো মোক ঘাকে ঘাকে কালি খাইছে এজনীয়ে আহকচোন আহক এতিয়া এই মাক আহিলে মানে কান্দি দেখুৱাব মোক এনেকুৱাহে কৈছে মোক তেনেকুৱাহে কৈছে ধনাই ধনাই আহেনে তোৰ মায়ে আহিব নিহত এজনী খবৰ ল'বলে মই মৰি যাওঁ আৰু ময়ো ল'ৰা ছোৱালী কৰিছিলোঁ মোৰ ছোৱালী